শিক্ষাত কিছু অসুবিধা পৰিছে তাৰ বিষয়ে কি ক'ব আপুনি? আমি এতিয়া ৰেচনেলাইজেশ্যন কৰি আছোঁ গোটেই অসমত আৰু ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়াত এই সমস্যাৰ সমাধান। যিহেতু আজি যিটো 9th এনুৱেল কনফাৰেন্স ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন অধিৱেশন তাত আহি আপুনি কি অনুভৱ আৰু ৰাইজক কি আহ্বান জনাব? UBPৰ লগত জন্মলগ্নৰে পৰা মই জড়িত হৈ আছোঁ। বড়ো চুক্তিৰ জৰিয়তে BTCৰ সৃষ্টি কৰাৰ পাছত বড়োলেণ্ডৰ বাহিৰত BTCৰ বাহিৰত যিসকল বড়ো লোক থাকি গ'ল তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাৰ কাৰণে ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যনৰ জন্ম হৈছিল আৰু শেহতীয়াকৈ ভাৰত চৰকাৰৰ লগত যি শান্তি চুক্তি হ'ল সেই শান্তি চুক্তিৰ মাধ্যমেৰে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এখন সৃষ্টি কৰি BTCৰ বাহিৰত থকা সমূহ বড়ো জনগণৰ সমস্যাসমূহ সমাধান কৰাৰ কাৰণে চৰকাৰে পদক্ষেপ ল'লে আৰু অতি সুন্দৰভাৱে এই পৰিষদখন চলি আছে। আৰু যিহেতু বড়ো সমাজৰ কাৰণে কিছু অসুবিধা পৰি আছে তাৰ বিষয়ে চৰকাৰে কি নিৰ্দিষ্টভাৱে আমি এতিয়া এফালে BTC আনফালে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল দুয়োখন কাউন্সিলে উন্নয়নক আগুৱাই লৈ যাব।